নটাৰীৰ দ্বাৰা কৰা মেৰেজ বা ডিভোৰ্স বন্ধ হোৱাত এতিয়া কি কৰিব লাগিব? হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিকী আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আজিৰ এইটো ছেশ্যনত মই আপোনালোকৰ লগত আলোচনা কৰিম নটাৰীৰ দ্বাৰা কৰা মেৰেজ বা ডিভোৰ্স বন্ধ হোৱাৰ কাৰণে এতিয়া কি মেৰেজ বা ডিভোৰ্স বন্ধ হৈ যাব নেকি? ফ্ৰেণ্ডছ, মোৰ লাষ্ট ভিডিঅ'টোত মই উল্লেখ কৰিছিলোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়া আপডেট অনুসৰি আমি দেখা পাওঁ যে এজন নটাৰী অফিচাৰে কেতিয়াও মেৰেজ বা ডাইভোৰ্স কৰিব নোৱাৰে। মেৰেজ বা ডাইভোৰ্স যদি এজন নটাৰী অফিচাৰে কৰিব নোৱাৰে, তেতিয়াহ'লে আমি মেৰেজ বা ডাইভোৰ্স কাৰ ওচৰত গৈ কৰিম? ফ্ৰেণ্ডছ, এই ক্ষেত্ৰত মই এটাই ক'ম যে এজন নটাৰী অফিচাৰ কেতিয়াও মেৰেজ অফিচাৰ হ'ব নোৱাৰে। যদি আপুনি মেৰেজ চাৰ্টিফিকেট বনাব বিচাৰে, তেতিয়াহ'লে আপুনি মেৰেজ অফিচাৰৰ ওচৰত মেৰেজ চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব। আৰু এই মেৰেজ চাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে স্পেচিফিক প্ৰচিডিউৰ আছে আৰু ষ্টিপুলেটেড এটা টাইম পিৰিয়ডো আছে। আপুনি সেই প্ৰচিডিউৰ অনুযায়ী এপ্লাই কৰিলেহে মেৰেজ চাৰ্টিফিকেটখন পাবলৈ সক্ষম হ'ব। যদি আপোনাৰ সামাজিকভাৱে বিবাহ হৈ গৈছে, তেতিয়াহ'লে আপুনি এই মেৰেজ চাৰ্টিফিকেটখনৰ কাৰণে মেৰেজ অফিচাৰৰ তাতে এপ্লাই কৰিব পাৰিব। তাৰোপৰিও যদি এই মেৰেজ চাৰ্টিফিকেট এপ্লাইৰ কাৰণে কিবা কনফিউজন থাকে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰিব। এতিয়া কথাটো হৈছে এই মেৰেজ চাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে কি কি ডকুমেণ্টৰ প্ৰয়োজন বা কি কি ডকুমেণ্ট লাগিব এই মেৰেজ চাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে। নম্বৰ 1 হৈছে আপুনি আপোনাৰ এজ প্ৰুফৰ কাৰণে এজ প্ৰুফৰ ডকুমেণ্ট লাগিব। নম্বৰ 2 হৈছে আপুনি আপোনাৰ পৰিচয়ৰ কাৰণে আইডেণ্টিটি কাৰ্ড লাগিব। নম্বৰ 3 হৈছে আপুনি আপোনাৰ বিবাহখন সামাজিকভাৱে সম্পূৰ্ণ হৈছে বুলি এখন প্ৰমাণ পত্ৰ লাগিব, যিখন গাঁও প্ৰধানৰ দ্বাৰা প্ৰদান কৰা হয়। মোষ্টলি এইকেইখন ডকুমেণ্টৰ দ্বাৰা আপুনি আপোনাৰ মেৰেজখন ৰেজিষ্টাৰ কৰিব পাৰিব মেৰেজ ৰেজিষ্টাৰ অফিচাৰৰ ওচৰতে। এতিয়া কথাটো হৈছে আপুনি আপোনাৰ মেৰেজ ৰেজিষ্টাৰ কৰিবৰ কাৰণে আচলতে কেনেকৈ এপ্লাই কৰিলেহে আপুনি আপোনাৰ মেৰেজ চাৰ্টিফিকেটখন পাবলৈ সক্ষম হ'ব। বা এই মেৰেজ চাৰ্টিফিকেট এপ্লাইৰ কাৰণে যদি আপোনাৰ কিবা ডাউট থাকে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰিব। এই কমেণ্টৰ ভিত্তিতে মই নেক্সট ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম। বা আপুনিও কোনটো টপিকৰ ওপৰত মোৰ পৰা ভিডিঅ' চাব বিচাৰে, সেইটো টপিক মোক কমেণ্টৰ জৰিয়তে মোলৈ পঠিয়াওক আৰু ময়ো সেইটো টপিকৰ ওপৰত ভিডিঅ' দিম।